নমস্কাৰ বন্ধু বান্ধৱীসকল, ভাওনা সভাৰ দ্বিতীয়টি খণ্ডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকে ভাওনা সভাৰ প্ৰথমটো খণ্ড চাইছে। যদি চোৱা নাই তেনেহ'লে এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যন বক্সত দিয়া আছে, চাই ল'ব আৰু কেনে পালে জনাবচোন মোক কমেণ্ট কৰি। ৰাতিৰ যি ভাওনা কিৰদাংশ আপোনালোকক দেখাব বিচাৰিছোঁ। এয়া প্ৰথমৰ গায়ন বায়নৰ কিছু দৃশ্য আৰু আপোনালোকে জানে গায়ন বায়ন মেইন, তাৰ পিছতহে ভাওনা। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনুপম সৃষ্টি। গায়ন বায়ন সঁচাকৈ মনোমোহা। চাওকচোন কিমান মনোমোহা আৰু কিমান ভাল লাগিছে। গায়ন বায়নে সামৰি সেৱা লৈছে আৰু কিমান মানুহ আপুনি নিজেই চাওকচোন। আজিৰ ভাওনা চাবলৈ গোটেই মানুহে আমাৰ নামঘৰটো ভৰ্তি, মানুহেই মানুহ। এতিয়া সত্ৰৰ প্ৰৱেশ হ'ব। অগ্নিদ্বাৰৰ পাছপিনে বগা আৰ কাপোৰ তৰি দিয়া হৈছে। প্ৰতিখন ভাওনাতে অগ্নিদ্বাৰৰ পাছপিনে আৰ কাপোৰ তৰা হয়। এয়া অগ্নিদ্বাৰৰ পাছপিনে আমাৰ সত্ৰ প্ৰৱেশ কৰিব। সত্ৰ ওলাইছে। ধুনীয়াকৈ সত্ৰই প্ৰৱেশ কৰিছে। অৱশ্যে মোবাইলত ভিডিঅ' কৰাৰ কাৰণে কোৱালিটি বৰ ভাল নাপাব, তথাপিও চাই পিনি কমেণ্ট কৰিবলৈ নাপাহৰিব কিন্তু। দৃশ্য নামঘৰীয়াই ধুনীয়াকৈ চমজাই দিছে আৰু সত্ৰই নাচি নাচি দুহাৰক নাটখন প্ৰদান কৰিছে। চাওকচোন এখন ভাওনা কিমান নীতি নিয়মেৰে চলাই নিয়া হয়। আৰু এতিয়া সত্ৰই ভাওনাৰ কথাখিনি ৰায় কৰিব। আপোনালোকে জানে ভাওনাৰ সূত্ৰৰ কথাখিনি মনোযোগেৰে চালে সকলো বুজি পোৱা হয়। নাটকৰ সকলোবোৰ কাহিনী সূত্ৰই আগতীয়াকৈ কৰি যায়। আৰু আজিৰ ভাওনা আছিল ৰাম বিজয়।
ভিডিঅ'টো কাটিবলৈ একেবাৰে মন যোৱা নাই সেয়েহে ভিডিঅ'টো অকণমান দীঘলীয়া কৰি দেখাইছোঁ আৰু সূত্ৰৰ পাছতে ৰাম আৰু লক্ষ্মণৰ প্ৰৱেশ মানে ভাওনা আৰম্ভ ৰাম আৰু লক্ষ্মণৰ প্ৰৱেশো খুব ধুনীয়া লাগিল এয়া চাওক কি ধুনীয়াকৈ প্ৰৱেশ কৰিছে আৰু ৰাম লক্ষ্মণৰ পিছতে পৰশুৰাম আহি গ'ল আৰু পৰশুৰামৰ হাতত এখন কোঠা থাকে আপোনালোকে জানেই আৰু এইখন কোঠালৈয়ে ক্ষত্ৰিয়ক ডিঙি কাটি শেষ কৰি দিছিল মই অৱশ্যে আজি ভাওনাখন চাইহে এই কথা গম পালোঁ মই ককাক সুধিছিলোঁ আৰু এয়া জনক আৰু তেওঁ মন্ত্ৰী আহি গ'ল মানে সীতাৰ বাপেক এয়া ৰজা দশৰথৰ কিছু কথা মাজতে মুনি বিশ্বামিত্ৰই আহি ৰজা দশৰথক ৰাম আৰু লক্ষ্মণক নিবৰ কথা ক'লে তাকে লৈ ৰজা দশৰথৰ বৰ দুখ আৰু এইবাৰ জনক ৰজাৰ জীয়ৰী সীতা আহি প্ৰৱেশ কৰিলেহি মাইকী নিচিনাকৈ নাচিছে যদিও ল'ৰা হৈও কিমান ধুনীয়াকৈ নাচিছে মোৰ যে একদম পুৰস্কাৰ দিবলৈহে মন গৈছে আৰু এতিয়া কলিংগৰাজৰ প্ৰৱেশ হৈছে নিজৰ মন্ত্ৰীৰ লগত আৰু এইবাৰ কাশী ৰজাৰ প্ৰৱেশ ৰামবিজয় ভাওনাখনৰ আচল মজাটো এতিয়াহে আৰম্ভ হ'ব সীতা সয়ম্বৰৰ কোনেনো ভাঙিব পাৰে ধনুখন চাওঁচোন আৰু এটা এটাকৈ আহি গোটেইখনে নোৱাৰিলে আৰু হাঁহি হাঁহি মোৰ পেটটোৱে বিষাই গ'লগৈ কেইটামান ৰজাই উল্লিটি খাই পৰি এয়া চাওকচোন ৰজাবিলাকৰ কি অৱস্থা হৈছে
তাৰপিছতো ইটিকিং কৰিবলৈ নাপাহৰিলে দেই আৰু তাৰপিছতে বিশ্বামিত্ৰই ৰাম লক্ষ্মণক লৈ আহে ৰামে অনায়াসে ধনুখন তুলি ল'লে আৰু গুণ লগাবলৈ লওঁতেই ধনুখন লুটুকোৱা হৈ ভাগি থাকিলে আৰু এনেদৰে সীতাক লাভ কৰিলে আজিৰ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ বিয়াতে সামৰিলোঁ বাই বাই